Hello guys, welcome back to my channel. কেইদিনমানৰ পৰা মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ কাৰণ মোৰ অলপ ইছ্যুজ হৈছিল সেইকাৰণে আজি ভাবিলোঁ টাইমো মিলিলে চ' ভাবিলোঁ পুটকে আৰু এটা ভিডিঅ' বনাই দিলোঁ। আপোনালোকে ভাবিছে চাগে মই ক'ত আনিছোঁ বাট নহয়, আপোনালোকে মৰ্ণিং ভিউটো চাবচোন, বৰ সুন্দৰ। এইখিনি ঠাই মোৰ খুবেই প্ৰিয় হয়, আপোনালোকে চাই থাককচোন, ধুনীয়া লাগিছে ন? বহুত শান্ত, এইখিনি মোৰ বহুত ভাল লাগে। এনেবাকে যদি মই শ্লিপ খাই পৰিব লাগে হৈছে আৰু মোৰ চেছ, বাট মোৰ ভাল লাগে আৰু এইখিনি ঠাই বহুত। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকিব আপোনালোকে। আগফাল ওপৰত আকাশখন ইমান সুন্দৰ, মোৰ বহুত ভাল লাগে। হেল্ল' গাইজ, এইটো মোৰ মৰ্ণিং ফেচ, একো ভাল নহয়। মৰ্ণিং তো এইখিনি জেগা মই বহুত ভাল পাওঁ। ইয়াতে আহি বহি শান্তি আৰু কিবা এটা, ইমান ধুনীয়া পৰিৱেশ, চব বহুত ভাল লাগে কিন্তু দেই। এতিয়া টাইম হৈছে আপোনাৰ 5:33। ৰাতিপুৱা অলপ আগতে হ'ব লাগিছিলে ভিডিঅ'টো, বাট হ'ল আৰু কিবা এটা দেৰি হ'ল, 5:30 বাজিল। মৰ্ণিঙত উঠা হেবিটটো বহুত ভাল, শৰীৰৰ বাবে বহুত ভাল হয়। আৰু আপোনাৰ মৰ্ণিঙৰ যিটো ফ্ৰেছ বতাহ, এইটো বহুত ভাল শৰীৰৰ বাবে। আজি কোনো নথতে মই উঠিছোঁ। এই গেটত তালা মাৰা আছে, ময়েই খুলিম ফাৰ্ষ্ট, জীৱনত প্ৰথম খুলিম তালা চাবি, তাকো মৰ্ণিঙত। সেইটোৱেই চাওকচোন আগফালে, আগফাল খালী ভৰিৰে বুলিলে ইমান ভাল লাগে। চ' অলপ যাবতো লাগিবই। এই ঘাঁহনি গিলাঙত বোনত খোজকাঢ়িলে বহুত ভাল লাগে মোৰ। ৰাতিপুৱা জীপাল হৈ থাকে ন, ইমান ভাল লাগে, মই কি ক'ম, ফিল ৱাও। এইফালে মই কিবা এটা দেখাই আছোঁ আপোনালোকক, এই পুখুৰীটো দেখিছে, ইয়াত ইমান মাছ আছে, আপোনালোকে লক্ষ্য কৰিলে দেখা পাব। দেখিছে নহয়, বহুত ভাল লাগে গাঁৱৰ পৰিৱেশবোৰ। বলক আগফালেও দেখাওঁ, কি আছে কি নাই, আপোনালোকৰ জানিবতো মন ন, কেনেকুৱা কি বাৰ্তা। চাওক, ইফালে যায় টাপাৰ ফালে, সেইটো নামঘৰ, যাক আমি কইলাকিটাংঘৰ বুলিও কওঁ। আকাশখন ৱাও বঢ়িয়া, আজি বতৰটো চাগে মজা হ'ব। আজিলৈ ভিডিঅ'টো এৰিছোঁ, নেক্সট ভিডিঅ'ত আৰু বেলেগ কিবা লৈ ওলাম টপিক। আজিলৈ ৰাখোঁ, বাই।